জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোকে চাই আছে বিতুমণি ব্লগছ। আজি আমাৰ ঘৰৰ বস্তিতে থকা আমাৰ কি শাক পাচলি আছে, যিহেতু আমি ঘৰত আহিছোঁ আপোনালোকক দেখাব বিচাৰিছোঁ, আহক চাবলৈ। সেয়ে দেখিছে এইজোপা আমাৰ অমিতা গছ, ভাল লাগিছে। এই দেখিছে অমিতা গছকেইডাল বহুত সৰু সৰুতে মানে লাগিছে, আৰু অমিতা গছকেইজোপা মানে বেছি ডাঙৰ নাই হোৱা, আপোনালোকে দেখিব পাৰিব। মানে মই যিমানখিনিমান ওখ ন, ইমানখিনি ওখৰ ভিতৰতে মানে অমিতা গছকেইজোপা, আৰু লগতে আপোনালোকক দেখাব বিচাৰিছোঁ এই অমিতাটো দেখিছেনে, এয়া গছতে পকি আছে। এয়া অমিতা দেখিছে, এটা এটা অমিতা, এয়া বহুতখিনি লাগি আছে। এয়া অমিতা গছ, আকৌ লগতে এইখিনি আমাৰ নেমু নতুনকৈ দিয়া গৈছে। এয়া জলকীয়া, ভোট জলকীয়া, আৰু এইকেইজোপা যে দেখিছে কুঁহিয়াৰ অৱশ্যে আমি খাইছোঁ দেই, বহুতখিনি কুঁহিয়াৰ আমি খাইছোঁ। আৰু এইডাল দেখিছে গছ, এইকেইজোপা কুঁহিয়াৰ অৱশ্যে আমি খালোঁ দেই। আৰু এজোপা আপোনালোকক দেখাম দেই, এইবোৰ দেখিছে, এইবোৰ ধুনীয়া ধুনীয়া সৰু সৰু মানিমুনি, এইজোপা ধনিয়া,